ᱛᱮᱦᱮᱧ ᱜᱚᱴᱟ ᱫᱷᱟᱹᱨᱛᱤ ᱜᱮ ᱡᱮᱜᱮᱫ ᱥᱟᱪᱟᱨᱦᱮᱫ ᱢᱟᱦᱟ ᱠᱚ ᱢᱟᱱᱟᱣ ᱠᱮᱫ ᱞᱮᱠᱟᱜᱮ ᱟᱥᱟᱢ ᱯᱚᱱᱚᱛ ᱨᱮ ᱢᱮᱱᱟᱜ ᱠᱚᱲᱟᱡᱷᱟᱲ ᱦᱚᱱᱚᱛ ᱨᱮᱭᱟᱜ ᱡᱚᱭᱯᱩᱨ LP ᱥᱠᱩᱞ ᱨᱮᱦᱚᱸ ᱱᱚᱣᱟ ᱠᱟᱹᱢᱤ ᱦᱚᱨᱟ ᱟᱹᱰᱤ ᱡᱟᱠ ᱡᱚᱢᱚᱠ ᱛᱮ ᱢᱟᱱᱟᱣ ᱥᱟᱹᱛ ᱮᱱᱟ। ᱟᱨ ᱚᱱᱟᱨᱮ ᱯᱮᱲᱟ ᱞᱮᱠᱟ ᱠᱚ ᱛᱟᱦᱮᱸ ᱠᱟᱱᱟ ᱠᱨᱤᱥᱱᱚᱠᱟᱱᱛᱚ ᱫᱟᱥ, ᱵᱟᱵᱩᱨᱟᱢ ᱢᱩᱨᱢᱩ, ᱵᱤᱥᱢᱚ ᱥᱚᱨᱠᱟᱨ ᱟᱨ ᱟᱹᱰᱤᱜᱟᱱ ᱢᱟᱪᱮᱫ ᱥᱮᱴᱮᱨ ᱠᱚ ᱛᱟᱦᱮᱸ ᱠᱟᱱᱟ। ᱥᱟᱢᱞᱟᱭ ᱵᱟᱲᱟ ᱞᱟᱹᱜᱤᱫ ᱫᱮᱞᱟ ᱱᱚᱣᱟ ᱵᱷᱤᱰᱤᱭᱳ ᱵᱚᱱ ᱧᱮᱞ ᱞᱟᱹᱜᱤᱫ। ᱞᱮᱯᱮ ᱢᱟᱱᱟᱣ ᱠᱮᱫᱟ, ᱪᱮᱫ ᱮᱢ ᱢᱮᱱ ᱠᱮᱭᱟ? ᱛᱮᱦᱮᱧ ᱵᱤᱥᱥᱚ ᱯᱚᱨᱤᱵᱮᱥ ᱫᱤᱵᱚᱥ ᱨᱮ ᱱᱚᱣᱟ ᱚᱱᱩᱥᱴᱷᱟन ᱨᱮ ᱦᱮᱡ ᱟᱠᱟᱱ ᱴᱨᱟᱭᱤᱵ ᱴᱤᱵᱷᱤ ᱨᱮᱱ ᱠᱚᱨᱢᱚᱠᱚᱨᱛᱟ ᱯᱟᱹᱦᱤᱞ ᱨᱮ ᱥᱟᱨᱦᱟᱣ ᱡᱚᱦᱟᱨ ᱮᱢᱟ ᱠᱚ ᱠᱟᱱᱟ। ᱥᱚᱸᱜᱮᱛᱮ ᱛᱮᱦᱮᱧ ᱚᱠᱟ ᱫᱚ ᱵᱤᱥᱥᱚ ᱯᱚᱨᱤᱵᱮᱥ ᱫᱤᱵᱚᱥ ᱫᱚ ᱱᱚᱝᱠᱟ ᱠᱟᱱᱟ। ᱛᱮᱦᱮᱧ ᱯᱨᱤᱛᱷᱤᱵᱤ ᱨᱮ ᱫᱟᱨᱮ ᱱᱟᱹᱲᱤ ᱢᱟᱱᱮ ᱪᱟᱵᱟᱜ ᱥᱮᱫ ᱢᱚᱰᱷᱟᱣ ᱟᱠᱟᱱᱟ। ᱛᱚ ᱛᱮᱦᱮᱧ ᱯᱨᱤᱛᱷᱤᱵᱤ ᱨᱮ ᱫᱟᱨᱮ ᱱᱟᱹᱲᱤ ᱡᱩᱫᱤ ᱵᱟᱵᱚᱱ ᱫᱚᱦᱚ ᱞᱮᱠᱷᱟᱡ ᱟᱵᱚ ᱦᱚᱸ ᱛᱟᱦᱮᱱ ᱞᱟᱹᱜᱤᱫ ᱦᱚᱭᱛᱳ ᱢᱤᱫ ᱫᱤᱱ ᱚᱥᱩᱵᱤᱫᱟ ᱦᱮᱡ ᱫᱟᱲᱮᱭᱟᱜᱼᱟ। ᱚᱱᱟ ᱤᱭᱟᱹᱛᱮ ᱱᱚᱣᱟ ᱵᱤᱥᱥᱚ ᱯᱚᱨᱤᱵᱮᱥ ᱫᱤᱵᱚᱥ ᱨᱮᱱᱟᱜ ᱥᱚᱸᱜᱮᱛᱮ ᱢᱟᱱᱮ ᱥᱚᱝᱜᱚᱛᱤ ᱫᱚᱦᱚ ᱠᱟᱛᱮᱫ ᱛᱮᱦᱮᱧ ᱢᱟᱱᱮ ᱫᱟᱨᱮ ᱱᱟᱹᱲᱤ ᱪᱤᱠᱟᱹᱛᱮ ᱛᱟᱭᱱᱚᱢᱟᱜ ᱫᱤᱱ ᱨᱮᱵᱚᱱ ᱵᱟᱧᱪᱟᱣ ᱫᱚᱦᱚ ᱫᱟᱲᱮᱭᱟᱜᱼᱟ, ᱚᱱᱟ ᱞᱟᱹᱜᱤᱫ ᱜᱮ ᱛᱮᱦᱮᱧ ᱜᱟᱞᱢᱟᱨᱟᱣ ᱦᱩᱭᱱᱟ। ᱛᱚ ᱟᱵᱚ ᱫᱷᱟᱹᱨᱛᱤ ᱡᱟᱠᱟᱛ ᱨᱮᱱ ᱦᱚᱲ ᱪᱮᱫ ᱢᱮᱥᱮᱡᱽ ᱮᱢᱟ ᱠᱚ ᱢᱮᱱᱮᱫ ᱠᱟᱱᱟ ᱛᱮᱦᱮᱧᱟᱜ ᱫᱤᱱ ᱠᱟᱛᱮ? ᱛᱮᱦᱮᱧ ᱫᱷᱟᱹᱨᱛᱤ ᱡᱟᱠᱟᱛ ᱨᱮᱱ ᱦᱚᱲ ᱱᱤᱭᱟᱹᱜᱮ ᱢᱮᱥᱮᱡᱽ ᱮᱢᱟ ᱠᱚᱧ ᱢᱮᱱᱫᱟ ᱡᱮ ᱛᱮᱦᱮᱧ ᱯᱨᱤᱛᱷᱤᱵᱤ ᱨᱮ ᱫᱟᱨᱮ ᱱᱟᱹᱲᱤ ᱠᱚᱢᱟᱜ ᱠᱟᱱᱛᱮ ᱢᱟᱱᱮ ᱛᱮᱦᱮᱧ ᱯᱨᱤᱛᱷᱤᱵᱤ ᱨᱮᱱᱟᱜ ᱚᱠᱟᱴᱟᱜ ᱫᱚ ᱢᱟᱱᱮ ᱢᱤᱫᱴᱮᱡ ᱵᱟᱭᱩᱢᱚᱱᱰᱚᱞ ᱨᱮᱱᱟᱜ ᱳᱡᱚᱱ ᱢᱮᱱᱟᱜ ᱚᱱᱟ ᱡᱩᱫᱤ ᱢᱟᱱᱮ ᱥᱚᱢᱟᱱ ᱫᱚᱦᱚᱭ ᱠᱷᱟᱡ ᱛᱚᱵᱮ ᱛᱮᱦᱮᱧ ᱯᱨᱤᱛᱷᱤᱵᱤ ᱨᱮᱱ ᱦᱚᱲ ᱫᱟᱨᱮ ᱱᱟᱹᱲᱤ ᱟᱨᱦᱚᱸ ᱛᱤᱱᱟᱹᱜ ᱫᱷᱚᱝᱥᱚ ᱟᱠᱟᱱ ᱚᱱᱟ ᱠᱚ ᱢᱟᱱᱮ ᱫᱷᱚᱝᱥᱚᱣᱟᱜ ᱡᱤᱣᱟᱹᱫ ᱨᱩᱣᱟᱹᱲ ᱥᱮ ᱟᱨᱦᱚᱸ ᱚᱱᱟ ko ᱨᱩᱣᱟᱹᱲ ᱟᱹᱜᱩᱭ ᱞᱟᱹᱜᱤᱫ ᱵᱤᱥᱥᱚᱵᱟᱥী ᱢᱟᱱᱮ ᱱᱤᱭᱟᱹ ᱚᱱᱩᱥᱴᱷᱟন ᱠᱷᱚᱡ মানে নেহর লে এমা কোৱা যে তিনাক ধ্বংস কান অনা যেমন বন ৰ'ড যদি ইয়াতে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি কিবা কাৰ্যসূচী ৰাখিছে এই সন্দৰ্ভত আপোনালোকে কি কয়? প্ৰথমতে আসাম ফোকাস চেনেল লগতে পাব্লিক নিউজ নৰ্থ ইষ্ট লগতে ট্ৰাইব টিভি আপোনালোকক ধন্যবাদ দিছোঁ। তো আমি লুথেৰান ৱৰ্ল্ড ছাৰ্ভিচ ইণ্ডিয়া ট্ৰাষ্টৰ হয়, তো যিটো আমি বিভিন্ন সময়ত বিভিন্ন তেনেকৈ আমি প্ৰগ্ৰাম বা কাৰ্যসূচী কৰি আহিছোঁ। ঠিক আজিও আমি 5 জুন 2022 চনতো আমি এই জয়পুৰ RSC LP স্কুলত জয়পুৰ LP স্কুলৰ প্ৰধান শিক্ষক লগতে LWSIT আমি একেলগে এই প্ৰগ্ৰামটো কৰিছোঁ। তো ইয়াৰ লগত আমি গছ ৰোপণ কৰিছোঁ, লগতে আমি কিছুমান এৱাৰনেছো কৰিছোঁ এনভাইৰনমেণ্ট ডে'ৰ বিষয়ে। তো এইটোৱে আমাৰ উদ্দেশ্যটো হৈছে আমি গছ গছনি নহ'লে আমি পৃথিৱীটো বাচি ৰাখিব নোৱাৰিব। তো আমি সকলোৱে যিমান পৃথিৱীত যিমান মানে জীৱ জন্তু আছে সকলোৱে মানে বাচি নাথাকিব। সেইকাৰণে আমি এই আজি মানে সকলোৱে মানে গছ গছনিটো ৰোপণ কৰিব লাগিব। সেই হিচাপে আমি অকল সেই 5 জুনটো আমি পালন কৰিছোঁ সেইটো নহয়, আমি বিভিন্ন ঠাইত বিভিন্ন জায়গাত আমি তেনেকৈ 1 বিঘা 2 বিঘাকৈ মানে ছ'চিয়েল ফৰেষ্ট্ৰি হিচাপে LWSITৰ পৰা আমি মানে ট্ৰি প্লান্টেশ্যন সেইটো আমি প্ৰগ্ৰামটো কৰি আহিছোঁ। এতিয়া আমি যেনেকৈ ইয়াত মংগলাজোৰাত তাতেও কৰিছিলোঁ, গুৱাহাটীত কৰিছোঁ, লগতে ৰিচেণ্টলি যোৱা 2021 চনত যিটো আলাংগি এৰিয়া ফাটগাঁও এৰিয়াত যিটো আলাংগিৰ অলপ দক্ষিণ ফালে বাগানপাৰা গাঁৱত আমি তাতে 2 বিঘা ছ'চিয়েল ফৰেষ্ট্ৰিও কৰিছোঁ। এইখিনি আৰু গছ গছনি নহ'লে আমি বাচি থাকিব নোৱাৰিব। গতিকে মই সকলোকে মোৰ বা লুথেৰান ৱৰ্ল্ড ছাৰ্ভিচ ইণ্ডিয়া ট্ৰাষ্টৰ হৈ আমি আহ্বান কৰিব বিচাৰিছোঁ যেনে সকলোৱে যিটো গছ গছনিটো আমি বাচি ৰাখিব লাগিব, ৰোপণ কৰিব লাগিব। এইখিনি মই বিশ্ববাসীক মানে অনুৰোধ কৰিব বিচাৰিছোঁ। Assam Focus।